হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মহাভৈৰৱ মন্দিৰৰ পৰা আৰম্ভ কৰি দিছোঁ। যিহেতু আজি শাওণ মাহৰ একেবাৰে শেষৰটো সোমবাৰ আৰু প্ৰত্যেক সোমবাৰে আমি মন্দিৰলৈ আহিয়ে আছিলোঁ। আৰু আগৰ চেনেলটো মোৰ যিটো চেনেল আছিলে তাতে মহাভৈৰৱ মন্দিৰটো দেখুওৱা হৈছিলে। এইটো চেনেলত মহাভৈৰৱ মন্দিৰৰ ভিডিঅ'টো বনোৱা নাই, তো ভাবিলোঁ আজি শাওণ মাহৰ একেবাৰে শেষৰ সোমবাৰটোৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ। কেনেকুৱা হয়, কিমান মানুহ হয়, কি হয়, গোটেইখিনি দেখাই থাকিম। ভিডিঅ'টো চাই থাকক। আজিৰ ভিডিঅ'টো মানে কেমেৰাৰ ফ্ৰণ্টত কথা কোৱা নাই, যিহেতু তাত বহুত ভিৰ আছিলে, বহুত মানুহ আছিলে আৰু বহুত হুলস্থুল হৈ আছিলে। সেইবাবে মানে কেমেৰাত কথাখিনি মই পিছত কৈ আছোঁ। এনেকৈ মানে ভিডিঅ'টো বনাই দিলোঁ আৰু ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, কিন্তু তাত গৈ পেলাই পটকতে মানে পৰিৱেশটো খুব ভাল লাগিলে। তো ভাবিলোঁ আপোনালোককো মানে দেখাই দিওঁ কেনেকুৱা হয় শাওণ মাহৰ মহাভৈৰৱৰ পৰিৱেশ। আৰু যিহেতু আজি লাষ্ট সোমবাৰ, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আৰু আজি বহুত মানুহ ভিৰ হোৱাৰ বাবে মেইন গেটখন মানে মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা মেইন গেটখন বন্ধ কৰি ৰাখিছে, যি নহ'লে মানে মানুহবোৰে বহুত ঠেলা হেঁচা কৰে। আৰু সেইবাবে আমি মন্দিৰৰ মানে ছাইডত আৰু এখন সৰুকৈ দৰ্জা আছে, দুফালে দুখন, সেইফালেদি সোমাই গৈছিলোঁ। একেবাৰে ভিতৰলৈ মোবাইলটো নিবলৈ নিদিয়ে। মই বাহিৰৰ দৰ্জাখনৰ পৰা অকণমান ভিতৰৰ পৰিৱেশটো জুম কৰি দেখাই দিছোঁ আপোনালোকক। কিমান মানুহ চাওক, ভিতৰতো পূজা কৰি আছে সকলোৱে। এতিয়া ময়ো পূজা কৰি লওঁ, আপোনালোককো দৰ্শন কৰাই দিলোঁ আজি। আৰু এয়া চাকিবোৰ চাওকচোন, য'তে ত'তে মানে একদম যোনে যেনেকৈ পাৰিছে মানে তেনেকেই জ্বলাইছে। আৰু উপায়ো নাই, কাৰণ ইমান ভিৰ হৈছে মানুহ। ৰাতিপুৱা 3টা বজাৰ পৰা মানুহ লাইন পাতি থাকে মন্দিৰৰ দৰ্শন কৰিবলৈ। সেইবাবে যোনে যেনেকৈ পাৰিছে তেনেকেই জ্বলাইছে। আৰু আমি আহিছোঁ 12:30 মানত। এতিয়াও ভিৰ হৈয়ে আছে। আমি যদি সোনকালে আহিলোঁ হয়, আমিও মন্দিৰৰ দৰ্শন কৰিবলৈ কাৰণে বহুত দীঘল লাইন পাতিবলগীয়া হ'ল হয়। দেৰিকৈ আহিছোঁ বুলি মানে সোনকালে মন্দিৰৰ ভিতৰত সোমাব পাৰিছোঁ আৰু